দিদি সো হেল্ল' গাইজ, মই আজি যাই আছোঁ গুৱাহাটীলৈ বুলি। কাৰণ গুৱাহাটীত কিয় যাই আছোঁ সেইটো আৰু আপোনালোকক অলপমান পাছত কৈছোঁ। গাইজ ৱেলকাম টু মাই আনাদাৰ ভিডিঅ' পংকজ ব্লগছ। আৰু গাইজ মানে বহুত দিন হ'ল এই লাখৰ পৰাই ভিডিঅ' চিডিঅ' দিয়াই নাই, আহিব অহাও নাই। আৰু ৰঙিয়া এবাৰ মই মানে শুৱালকুছিত ভিডিঅ' গাইজ আহাৰ ট্ৰাই কৰিম। আৰু এতিয়া আমি মানে ই আৰু মই অলপ যাই আছোঁ, ক'ত যাই আছোঁ বাৰু গম পাব দিয়কচোন। তো চাই থাকক ভিডিঅ'টো দিয়ক। বহুত ভাল লাগি থাকে আৰু মন এই নতুন আৰু ছোৱালীগিলাক ধৰে আমাৰ কিন্তু ভাল নালাগে, কিন্তু ছোৱালীগিলাক বেছি ভাল লাগে। সিহঁতে ৰিলচ বনাব গাইজ তাতে। আৰু গাইজ এইটো ৰাস্তাটো দেখছি না, এইটো ৰাস্তাত কিন্তু আমি গাইজ বহুত মানে চাইকেল লৈ আগতে বহুত ঘূৰিব আহিছিলোঁ। এতিয়া আৰু এখন আছে, আগতে এবাৰ এওৰাও মানে বিটুইন এখন আছিল, ভিডিঅ' চিডিঅ' দেখা পাইছি নে বিটুইন খান। তো গাইজ বহুত হেৰি কৰিছিলোঁ মানে এইটো ৰাস্তাত আহিছিলে আমি বহুত দূৰ। এতিয়া মানে অলপমান চাইকেল চলাব লাগিয়ে বেয়া লাগে। এই আৰু গাইজ জীৱনটো বাঢ়ি যাই আছে, বছৰটো বাঢ়ি যাই আছে তেনেকুৱাকৈ। ফাইনেলি মানে অলপ গৰম বন্ধ পালোঁ আৰু বহুত টাইমৰ মূৰত। বহুত টাইম মানে নহয়, ভিডিঅ'টো মানে বহুত টাইম আহিছোঁ। আৰু গৰম বৰ বাৰখন অলপমান চেক কৰি লওক। এইখনে গাইজ ডাম্পাৰখনত কিবা কৰিছে, কাপোৰ চাপোৰ দি থৈ দিছিলোঁ কেনেকৈ দেখা নাই পাহাৰখন। এই ওপৰত গেলি কিন্তু বঢ়িয়া এটা ভিউ পাই, কিন্তু আজি নাযাওঁ দিয়ক, কেতিয়াবা যাম যেতিয়া বনাম। আৰু গাইজ গৰম বন্ধতে হয় আজি বজাৰ হয় নেকি? গৰম বস্তু নহয় না আৰু দমদমাৰ পৰা মানে এটাকে ৰঙিয়াৰ ফালে যাব লাগে। বাপৰে ৰাস্তাটো বহুত বেয়া, কিন্তু বহুত টাইমৰ মূৰত অলপ মানে আন ৰাস্তাটো পাইছোঁ গাইজ। ইমান বেয়া গাইজ ৰাস্তাটো। এই বাৰটা চাৰিআলি মানে কিটো চাইডেদি গেলে ফ'ৰ লাইনৰ পৰা বঢ়িয়া লাগিলে গুৱাহাটী। এই আৰু লাইট ৰঙিয়াই পাম, ৰেল লাইনটো আমি আহিলেই পৰা নাই। বহুত টাইমৰ মূৰত আমি ৰঙিয়া চেফটি পালোঁ, কিন্তু এতিয়া চেফটি পালে কেবো গাইজ আধা পায়, কিন্তু আমি এই লালাত ধৰি আহোঁ মানে তাকো লৈ আহিব নালাগে। সেই দোকানত থাকি যাই লওঁ ৰঙিয়া আহি পালোঁ, মামাৰ দোকান আহি পালোঁ। কি খবৰ? বঢ়িয়া যদি কিবা খুৱাবি নে? ব'লা দোকানত ব'লা কিবা খাম। আগত আমাৰ মালিক আহিছে বেছিকৈ আহি কিনে মানে কিবা অলপ খালোঁ, খাই লৈ এনেই অলপ চকৰ পিনে মানে চকত নহয় চকতে আছোঁ, অলপ মানে আগফালে আহি আছোঁ। তো গোটামাই দোকানত বহুত টাইম বহিলোঁ, কিবা কিনিতো খালোঁ, এইটো ক'লোঁ বাৰু। তো গাইজ এতিয়া মানে আমি আটাঠাৰ ঘৰলৈকে যাওঁ ডাইৰেক্ট। মামাই আছে সেইখন গাড়ীত, আমি দুটা এখনত, এইটো আৰু চাল দিয়ে ভালেই দক গাইজ লগ পাই আছোঁ। আমি মামাৰ তাত গ'লোঁ, মামাৰ তাত যাই মানে ভাত তাত খাই আমি অলপ ভিডিঅ' বা ফটো, আৰু মই যিটো মানে ভিডিঅ' এটা বনাইছোঁ, ভিডিঅ'টো পাব ইনষ্টাগ্ৰামত P5A পংকজ YT মাৰি দিব, আহি যাব। আৰু গাইজ এনেকৈ অলপ এই চাৰে কিবা আনি কৰিছে, ফটোশ্বুট কৰিব বোলে ইয়াতে এতিয়া গাইজ। কিবা ক'বে নেকি? ফটোশ্বুট কৰিম যেন গাইজ। ইনষ্টাগ্ৰামত হ'বনে? ইনষ্টাগ্ৰামত পাব, গৌতম 69 বুলি আছে, চাই ল'ব অলপ মানে ঘূৰি ঘূৰি কৰি থাকে না। তাই বহুত টাইমৰ পিছত এই দেখা দিছি, বহুত বিজি হৈ গ'লি তো সদায়। বহুত বিজি, মই গুৱাহাটী গৈছিলোঁ, এটা মোবাইল এটা মিনি ব্লগৰ লাইন, মিনি ব্লগ মই কেনেকৈ বনাওঁ দে কিবা এটা দি দি। চ' হেল্ল' গাইজ, মই আজি যাই আছোঁ গুৱাহাটীলৈ বুলি। কাৰণ গুৱাহাটীত কিয় যাই আছোঁ সেইটো আৰু আপোনালোকক অলপমান পাছত কৈছোঁ, সেই বাদ দিয়া নকওঁ।
দূৰ আহিলোঁ এতিয়া আমি গৈ পালোঁ অলপ ষ্টিং খালোঁ এই যাওঁ দেৰি হৈছে তো গাইজ যাওঁ দে এইখিনিয়ে আৰু দদৰাত মানে আহি পিনে দদৰাত ইয়াতে মানে এই অলপ গাড়ীৰ এই আগৰ হেডলাইটৰ মানে যোনকেইটা কালাৰিং বেলেগ কৰে না তো এইকেইটা লগাই বোলে ইয়াতে গৌতম আছে তাৰ বস্তু তাত পাগলা আছে নেকি এইবিলাক কমাত কি দাম আছে এর গোটাই যাত্রা আছে তো গাইজ এইটো আছিল একদম সৰু ব্লগ এনেই আৰু ৰঙিয়াক লাগি একবাৰ গেলোঁ মামা আটা এনেকুৱা যাই লগ চগ পালোঁ কাবাক খিনিয়ে আছিল গাইজ সাপোর্ট করব অলপ লাইক কমেন্ট শেয়ার কিনে করে দিব গৌতম কিবা কবি নেকি নকা গাইছি নকয় বোলে ডকতে সৰু ব্লগ নৰ্মেল ব্লগ থ্যাংক ইউ বাই বাই